গানটো গু নবনোৱালৈকে এতিয়া বহোৱা এই তালৈকে এই 1.5 কোটি টকা এটা কিন্তু চৰকাৰে শাওণ মাহ বুলি মই আপোনালোকৰ এটা ধুনীয়া ভিডিঅ' এটা লৈ আনিছোঁ আজি বলক তেনেহ'লে লাহে লাহে আহি কগাঁৱৰ তিনিআলি পাইছোঁহি আৰু আমাৰ যাত্ৰা বহুত দূৰ আছে গতিকে আমি লাহে লাহে গৈ থাকিম বলক এজনৰ চাইকেলৰ চেইন পৰিলে কি হ'ল তোমাৰ লাহে লাহে কোলাগাঁও চাৰিআলি পালোঁ কোলাগাঁও চাৰিআলি ঠিক সোঁহাতে থকা এই পথটোৰে গৈ আমি বৰ্তমান পাহাৰ এটা পাম পাহাৰটোৰ গাঁৱৰ পৰা আহি পাহাৰ এটা পাম পাহাৰটো ঠিক আমি ৰাইট চাইডে আকৌ আহিব লাগিব গতিকে পাহাৰটোৰ কাষে কাষে আহি এটা শিলৰ কুঁৱাৰী পাব শিলৰ কুঁৱাৰীটোৰ পৰা আহি লাহে লাহে আমি পোনপ্ৰথমে আমি চাইকেলখন আমি থৈ লোৱাৰ পাছত ইয়াতে আমি বিভিন্ন ধৰণৰ দোকান পোহাৰ আমি পূজাৰ সামগ্ৰী দেখিবলৈ পাইছোঁ এয়া দেখিবলৈ পাইছে এখন হৈছে ধুনীয়া এখন পূজাৰ সামগ্ৰী থকা দোকান আৰু এখন হৈছে গেট গতিকে আমি ঠিক তেনেকৈ ইয়াতে পূজাৰ সামগ্ৰী কি কি আছে চালোঁ চাই কৰি আমি চাইকেল থ'বলৈ এয়া গৈ আছোঁ ধুনীয়াকৈ এইটো ড্ৰেইন আছে ড্ৰেইনটোতে আমাৰ চাইকেলকেইখন থৈ দিছোঁ কাৰণ থ'বলৈ ঠাই নাই পৰা ধূপ চাকি সানিছোঁৱেই কিবা কিবি গামোচা পৰা আদি কৰি আৰু কি কি পাওঁ ইয়াতে চাওঁ ইয়াত ধুনীয়াকৈ দেখিছেনে এইবিলাক আপোনাক সজাই থৈ দিছে ধুনীয়াকৈ আপোনালোকে নিব পাৰিব লাগিলে কল নাৰিকল চব পাব মই 5মুখীয়া চাকি এটা লৈছোঁ বন্ধুসকল এতিয়া মই চাকি ধূপ আৰু তেলৰ পেকেট এটা ল'লোঁ লৈ এতিয়া আমি যাব ওলাইছোঁ গতিকে মোৰ লগত মোৰ ভাইটিসকল ৰখিয়ে আছে এয়া দেখিছেনে ইউটিউবাৰবিলাক গতিকে আমি যাব ওলাইছোঁ মোৰ ভাইটিসকল আগত আৰু সেইটো হৈছে গেটটো বন্ধুসকল এয়া দেখিছেনে আপোনালোকে পাহাৰৰ ধৰণীয়ে যাতে পাহাৰত অসুবিধা কৰিব নোৱাৰে তাৰ বাবে ড্ৰেইনৰ ব্যৱস্থা কৰিছে মন্দিৰ কমিটিয়ে এয়া আমি যোৱা বছৰ এইটো ৰাস্তাই গৈছিলোঁ এতিয়া দেখা পাইছোঁ যে মন্দিৰ কমিটিয়ে এটা শ্বৰ্টকাট ৰাস্তা বনাইছে গতিকে এইটো হৈছে ইয়াত চৰকাৰে কিছু সাহাৰ্য প্ৰদান কৰিছে আৰু এই ৰাস্তাটোৱে আমি ওপৰলৈ যাব লাগিব সেইটোৰ বাবে এটা ধুনীয়া ভিউ দেখাইছোঁ এইটো চাওকচোন ভিউটো আহিছোঁ আচলতে পবিত্ৰ শাওণ মাহৰ মহেশধামলৈ বুলি গতিকে মন্দিৰটোৰ বিষয়ে আপোনাক মই গোটেইখিনি দেখাই যাম চাই থাকক
চাকি বন্তি জ্বলাই তাৰপাছত আমি কৈলাশলৈ যাম, ওপৰত আছে। বলক পোনপ্ৰথমে আমি চাকি জ্বলাই দিওঁ। কৈলাশলৈ যাব ওলাইছোঁ, এইটো ৰাস্তাটো ইয়াৰ। ইয়াতে কিছুমান এইবিলাক অংকন কৰা হৈ আছে। ইমান ধুনীয়া ধুনীয়াকৈ লাভটো ক'ব পালে গ'ল। শিলৰ চেপে চেপে ৰাস্তা আছে, চাওকচোন বাৰু আপোনালোকে। আমি বৰ্তমান পাৰ্বতী থকা ঠাইলৈ গৈ আছোঁ লাহে লাহে। আমি মন্দিৰৰ পৰা আহি বৰ্তমান আকৌ আমাৰ মন্দিৰটোৰ ওচৰতে এটা পুখুৰী আছে। সেই পুখুৰীটোত পদুম পাতেৰে ভৰি আছে, লগতে তাত পদুম ফুলো নহ'লে আহিলোঁ দেই। এতিয়া আমি মহেশধাম অৰ্থাৎ মন্দিৰৰ পৰা আমি সকলোৱে গুচি আহিলোঁ। এতিয়া আমি আহি ঘৰলৈ যাব ওলাইছোঁ। তো আপোনালোকক মন্দিৰটোৰ বিষয়ে যিখিনি দেখাব লাগে মই দেখালোঁ। গতিকে যোৱাবাৰ যেনেকৈ আহিছিলোঁ, ইয়াত বৰ্তমান বহুত পৰিৱৰ্তনেই হোৱা দেখা গৈছে। চৰকাৰে ইয়াত অনুমোদন কৰিছে, কিছু চেংচন কৰিছে টকা, আৰু সেই টকাই খটখটিৰ পৰা আদি কৰি বহুত কিবাকিবি বনাইছে। গতিকে আৰু অহা বছৰ আকৌ আহিম যদি ভালে থাকোঁ তেনেহ'লে। গতিকে এতিয়া আমি ঘৰলৈ যাব লৈছোঁ।